নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বহুত ডাঙৰ কথা ক'বলৈ গৈ আছোঁ। ব্লগিং মেক্স মি লেজি। সঁচাকৈ মোক ব্লগিঙে বহুত লেজি কৰি দিছে। আৰু লগতে এই যোনটো ছেটআপ দেখিছে, এই ছেটআপটোত আজি এইটো লাষ্ট ভিডিঅ' হ'ব। আৰু নেক্সট যিমান ভিডিঅ' আছে এইবোৰ চব মোৰ পিজিত গৈ পেলাই বনামগৈ। আৰু মই এতিয়া নেক্সট ছানডে, কালি যোনটো ছানডে আছে, তো ছানডে মই এতিয়া পিজিলৈ যামগৈ। আৰু মই পাঠশালাত পঢ়ি আছোঁ যেতিয়া মই তালৈ যামগৈ। তাত গৈ পেলাই মই হোষ্টেলৰ ভিডিঅ'জ বনামগৈ। চ' এতিয়া মেইন কথালৈ যদি আহোঁ, ব্লগিং মেক্স মি লেজি। সঁচাকৈ মোক ব্লগিঙে বহুত লেজি কৰি পেলাইছে। তো ক'বলৈ গ'লে মোৰ আগতে আৰু এটা চেনেল আছে, যিটো দ্য প্ৰাচুৰ্য শ্ব'। মই এইটো চেনেলটো ষ্টাৰ্ট কৰাৰ আগতে দ্য প্ৰাচুৰ্য শ্ব' মই অলমষ্ট মে' লাষ্টৰ 24 মানৰ পৰা মই চলাই আছোঁ। উইকত মই 2টামান ভিডিঅ' দিওঁ, আৰু মাহত মই 8টা বা 7টা ভিডিঅ' দিবলৈ মই ট্ৰাই কৰোঁ। যেতিয়া মই এই চেনেলটো খুলিলোঁ, তো এই চেনেলটো মই খুলিছোঁ অক্টোবৰ 1 তাৰিখে। 1 তাৰিখৰ পৰা মই কণ্টিনিউৱাছ 30 দিন ভিডিঅ'জ বনালোঁ এই চেনেলটোত। এণ্ড তাৰপিছত বাকী এই নৱেম্বৰ মাহটোত মই কণ্টিনিউ সপ্তাহত 1-2টাকৈ ভিডিঅ'জ বনাব ট্ৰাই কৰি আছোঁ। তো বেচিকেলি ব্লগিঙত কি হয়, আমি একো স্ক্ৰিপ্ট নবনাওঁ। জাষ্ট এনেই ক'ৰবাত ফুৰিব গৈছোঁ, তেতিয়াহ'লে জাষ্ট আমি ৰেণ্ডম কথাবোৰ কৈ গৈ থাকোঁ। আৰু তো কথাবোৰ কৈ গৈ থাকিলে স্ক্ৰিপ্টটো দৰকাৰটো নাই। আৰু লগতে আমি দেখুৱাই গৈ থাকোঁ, যেনেকৈ মই ভিডিঅ'জবোৰত দেখুৱাই আছোঁ, এনেকৈ আমি ক'ৰবাত আহিছোঁ, লগতে চিনেমেটিক ভিডিঅ'জবোৰ এড কৰি গৈ থাকোঁ। তাৰপিছত লগতে সেই তেনেকৈ আৰু ব্লগিঙৰ সেইটো টাইপৰ হয়। অলপমান ক'বলৈ গ'লে বস্তুটো ইজি হয়গৈ ক'বলৈ। যোনটো আগৰ চেনেল আছিল দ্য প্ৰাচুৰ্য শ্ব', তাত মই এই যোন অসমৰ আনন'ন ফেক্টছবিলাকৰ ওপৰত ভিডিঅ'জ বনাই আছিলোঁ। তো যেনেকৈ অসমৰ গামোচাৰ ওপৰতে মই ভিডিঅ'জ বনালোঁ, কেনেকৈ প্ৰকাৰ গামোচা আছে। তাৰপিছত মাজুলী মুখা শিল্পৰ ওপৰতে মই ভিডিঅ' বনালোঁ। তাৰপিছত অসমৰ প্ৰথমগৰাকী মহিলা চিফ মিনিষ্টাৰৰ ওপৰতে ভিডিঅ' বনালোঁ। সেই তেনেকৈ মই বহুত অলমষ্ট 30টামান ভিডিঅ'জ বনাইছিলোঁ তাত 5 মাহ, এই মে' মাহৰ পৰা অলমষ্ট 5-6 মান্থছৰ ভিতৰত। তো তাত কি হয়, বহুত মই স্ক্ৰিপ্ট লিখিব লাগে, বহুত মই ষ্টাডি কৰিব লাগে। তাৰপিছত মই বহুত বস্তুখিনি ফাৰ্ষ্ট পঢ়ি লৈ পেলাই মই স্ক্ৰিপ্ট বনাই পেলাই মই আকৌ এইখিনি অসমীয়ালৈ কনভাৰ্ট কৰোঁ। অসমীয়াত কনভাৰ্ট কৰিলে মই আকৌ প্ৰেক্টিছ কৰি আকৌ বস্তুখিনি শুদ্ধ হৈছে নাই সেইটোকো চাওঁ মই। তো সেই বস্তুটো কি হয়, এটা ভিডিঅ' বনাবলৈ মই বহুত কষ্ট কৰা হয়। সেই কষ্টটো মই ৱেষ্ট বুলি ক'ব নোৱাৰিম। সেই কষ্টটো ভিউজ ইমান নাহিলেও মই অলমষ্ট 200, 250, 300ৰ ভিতৰত ভিউজ আহি যায় বাৰু। ইমান একো ভিউজৰ লগত মোৰ কথা নাই, ছাবস্ক্ৰাইবাৰৰ লগত ইমান মোৰ একো প্ৰব্লেম নাই বাৰু। তো মেইন কথাটো কি হয়, মোৰ নিজৰ ইম্প্ৰুভমেণ্ট বহুত হৈছে। লগতে মই বহুত নলেজ গেইন কৰিছোঁ, বহুত নাজানা কথা শিকিছোঁ। আৰু লগতে মই মানুহৰ বেলেগৰ লাইফতো মই ভেলু এড কৰিব অলপমান হ'লেও মই সক্ষম হৈছোঁ বুলি ক'ব পাৰিম সেই চেনেলটোৰ পৰা। তো কি হ'ল, তাত মোৰ বহুত মেহনত কৰিব লাগে সেই এটা ভিডিঅ'জ বনাবলৈ। এটা ভিডিঅ'জ বনাবলৈ হ'লে মোৰ অলমষ্ট 3 দিন বা 2 দিনটো লাগিয়ে যায় মানে। তো কি হ'ল, এতিয়া মোৰ ব্লগিং কৰোঁতে এইটো বস্তু বহুত ইজি হৈ গ'ল। বাদ দে, সেইটো চেনেল মোৰ ভিডিঅ'জ বনাবলৈকে এলাহ লগা হৈ থাকিলেগৈ। তো সেইটোত কি হয়, জাষ্ট এনেকৈ হেৰিটো লৈ পেলাই জাষ্ট এনেকৈ কথাখিনি কৈ থাকিব লাগে। আৰু সেইটোতো ইমান একো ডাঙৰ কথা নহয় বা মেহনতৰ কাম নহয়। তো সেই বস্তুটো ব্লগিংটোৱে মোক যোনটো ইউটিউব চেনেল আছে দ্য প্ৰাচুৰ্য শ্ব', মেইন চেনেল বুলি ক'ব পাৰিম মোৰ, সেই চেনেলটো লেগ কৰি দিছিলে মোক। এই অক্টোবৰৰ পৰা মই অলমষ্ট 3-4টা ভিডিঅ', আৰু লগতে 2টা মই অক্টোবৰৰ পৰা, আৰু এই নৱেম্বৰ শেষ হ'ব হৈছে, আজি 28। তো এই 2 মাহত মই অনলি 6টা ভিডিঅ' দিছিলোঁ, অনলি 6টা ভিডিঅ'। তো আগতে মই কি কৰোঁ, ছেপ্টেম্বৰ মাহৰ আগলৈকে মই এটা সপ্তাহতে 7টা-8টা ভিডিঅ', এটা মাহতে মই 7টা-8টা ভিডিঅ' দিওঁ। তো এই 2 মাহত মই অনলি 6টা ভিডিঅ' দিছোঁ। তো সঁচাকৈ কৈছোঁ, বহুত লেজি কৰি পেলাইছে ব্লগিঙে মোক। মই কোৱা নাই ব্লগিংটো বেয়া বস্তু বা কিবা হয় বা সেইটো কৰিব নালাগে বা সেইটোও নহয় যে, খালি মোক ব্লগিঙৰ যদি এডভান্টেজ ক'ব যাওঁ, মোৰ যিটো কেমেৰা আগত হোৱা ফিয়াৰ, যোনটো কেমেৰা আগত যিটো পাব্লিকৰ ফিয়াৰ আছিলে, সেই গোটেই চব দূৰ কৰি পেলালে ব্লগিঙে। এটাই কনক্লুজনটো দিবলৈ গ'লে, মোক ব্লগিঙে লেজি কৰি পেলাইছে সিটো চেনেলৰ ফালৰ পৰা, মোৰ স্ক্ৰিপ্ট লিখা বা সেইবোৰ কামত। আৰু লগতে মোৰ যিটো এডিটিং কৰি মই বিৰাটেই ভাল পাওঁ, মোৰ এডিটিং স্কিলো বহুত বাঢ়ি গৈছে মোৰ ব্লগিং কৰোঁতে। তো এডিটিং কৰি ভাল লাগে। আৰু লগতে মোৰ আগৰ চেনেলটোত চবতছে মোৰ ড্ৰবেক আছিলে যে, মোৰ স্ক্ৰিপ্ট লিখি পেলাই যিবোৰ বস্তুবোৰ এৰেঞ্জ কৰিলে বিৰাটেই বেয়া পাইছিলোঁ। মই সেইকাৰণে ট্ৰাই কৰিছিলোঁ যে 6 মাহমান, 5 মাহমান বা এবছৰমান এনেকৈ যদি কৰি থাকোঁ, তেতিয়াহ'লে মোৰ স্ক্ৰিপ্ট লিখাটো বহুত ইজি হৈ যাব। আৰু লগতে মোৰ যিটো বস্তুবোৰ এৰেঞ্জমেণ্ট কৰিব লাগে স্ক্ৰিপ্টত, কিবা সেইবোৰ আৰু মোৰ বহুত ইম্প্ৰুভ হৈ যাব। লগতে মোৰ সেইটোৰ পৰা ফিল্ম মেকিঙতো মোৰ বহুত ইম্প্ৰুভ হ'ব। তো সেই বস্তুটোৱে মোক বহুত লেজি কৰি দিলে ব্লগিঙে। তো লেটছ চি, মই ডিচেম্বৰৰ পৰা আকৌ মই ভালকৈ ৰেগুলাৰ সেই চেনেলটো ভিডিঅ'জ মই বনাব ট্ৰাই কৰিম। তো পিজিত গৈ পেলাই অলপমান ট্ৰাই কৰিমগৈ। তো লেটছ চি। আৰু লগতে মই সেই চেনেলটোত
যদি চাম বুলি ভাবিছে তেতিয়াহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দিম, নহ'লে ইয়াতে ক'ৰবাত আই বাটনত আহি যাব, এবাৰ চাব পাৰে। অসমৰ বহুত আননন ফেক্টছৰ ওপৰত মই ভিডিঅ'জ বনাই আছোঁ। অলমষ্ট মই 30টা বা 30টাতকৈ ওপৰ ভিডিঅ' বনালোঁ নেকি। তো আপোনালোকৰ বহুত হেল্প পাব সেই চেনেলটো যদি চাই, বহুত নজনা কথা শিকিব অসমৰ ফাৰ্ষ্ট ট্ৰি গাৰ্ডেনখন, যেনেকৈ অসমৰ ফাৰ্ষ্ট গ্ৰীণ আৰু ক্লিন ভিলেজখনৰ ওপৰত মই যেনেকৈ বনাইছোঁ, এই তেনেকৈ বিভিন্ন প্ৰকাৰৰ বিভিন্ন টপিকৰ ওপৰত অসমৰ ভিডিঅ'জ বনাই আছে তাতে। আৰু লগতে মই এই 9 ডিচেম্বৰৰ পৰা কমচে কম 8টা বা 7টা মই ভিডিঅ'জ দিবলৈ ট্ৰাই কৰিমেই সেই চেনেলটোত। আৰু তেনেকৈ মই ভিডিঅ'জ বনাই গৈ থাকিলে লাহে লাহে সেই চেনেলটো গ্ৰ' হৈ গৈ থাকিব। আৰু লগতে মোৰ যিটো স্ক্ৰিপ্ট লিখা স্কিলটো, সেই স্কিলটো ডেভেলপ হৈ গৈ থাকিব। আৰু লগতে যিটো লেজিনেছ আছে, সেই লেজিনেছটোকো মই দূৰ কৰিবলৈ ট্ৰাই কৰিম, যিটো ব্লগিঙৰ পৰা হৈছে মোৰ লেজিনেছটো। এণ্ড গাইজ ষ্টে টিউন, মোৰ এই চেনেলটোত মজা ভিডিঅ'ছ আহি আছে নেক্সট 5 ডেজ বা 6 ডেজমান। তো মই এতিয়া ধেমাজি বা পাঠশালা যাম, মই পাঠশালা ব্ৰেকডাউন কৰি যাম, মই তেজপুৰ যাম, নগাঁও যাম, তাৰপিছত আকৌ এনেকৈ কৰি পেলাই যামগৈ। তো সেইকাৰণে মই অলপমান এইকেইদিন ভিডিঅ'জ বহুত আহিব, কমচে কম 5-6টামানটো ভিডিঅ'জ ধুনীয়াকৈ আহিব। নতুন জেগা, বেলেগ বস্তু দেখা পাব, বহুত খানা ভিডিঅ'জো আহিব লগতে। তো লেটছ হোপ ফৰ দ্য বেষ্ট। তো টিল দেন বাই পিছ।